নমস্কাৰ, লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যিক নিযুক্তিৰ পৰীক্ষাৰ ফলাফল। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফল। অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। ৰাজ্যৰ 26,000 নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে কাইলৈ। উল্লেখযোগ্য যে সেবাৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল সৰ্ববৃহৎ এই নিযুক্তি পৰীক্ষা। 14 লক্ষাধিক নিবনুৱাই এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেবাৰ ৱেবছাইটত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। sebaonline.org এই ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যৰ 26,000 নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা